অসমৰ সাংস্কৃতিক জগতলৈ এইমাত্ৰ আহিল এটা অতি ডাঙৰ দুখবৰ হয় বন্ধু-বান্ধৱীসকল। এই খবৰটো পাই শিল্পী সমাজ কান্দোনত ভাঙি পৰিছে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ বহু কালজয়ী নাটকৰ স্ৰষ্টা, অভিনেতা, পৰিচালক, গীতিকাৰ শ্ৰদ্ধাৰ হেমন্ত দত্ত দেৱ আৰু আমাৰ মাজত নাই। এইমাত্ৰ আহিল তেখেতৰ এই দুখবৰটো হয় বন্ধু-বান্ধৱীসকল। তেখেতৰ এই খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল। তেখেত আৰু আমাৰ মাজত নাই। বহুত দি গ'ল আমাৰ সাংস্কৃতিৰ ক্ষেত্ৰখনলৈ। নাট, গীত, অভিনয়, পৰিচালনাৰে সমৃদ্ধ কৰি থৈ গ'ল। জানিব পৰা মতে তেওঁ কেইদিনমান আগৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ আছিল আৰু তেখেতক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হৈছিল আৰু তেখেত চিকিৎসা চলি থকা অৱস্থাতেই চিকিৎসালয়তে মৃত্যুক সাবটি লয়। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। অসমৰ সাংস্কৃতিক জগতৰ এটি উজ্জ্বল নক্ষত্ৰ আছিল তেখেত। সঁচাকৈ তেখেত য'তেই আছে ভগৱানে তেখেতৰ আত্মাক শান্তি দিয়ক, তেওঁ ভালে কুশলে থাকক আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।